দুইটাই ওলালো যে মামা ঘৰলৈ মানে মাৰি পূজা চাব আৰু কেনেকুৱানো মাৰি পূজা চাবলৈ যাওঁ বলক। আজি মানে পূজাৰ শেষ দিন আৰু আজি চাবলৈ ল'লোঁ আৰু আপোনালোকক অলপ দেখুৱাবলৈ ভাবিছোঁ আৰু ইয়াৰ ঠিক আছে পালোৱেই আৰু এতিয়া মামা ঘৰলৈ ফাৰ্ষ্ট যাওঁ মানে মাৰি পূজাখন মামাহঁতৰ লগালগিয়ে হয় সেয়ে আগতে মামা ঘৰলৈ যাওঁ তেতিয়া পূজা চাবলৈ যাওঁ। এই আৰ্টিকেলছনে পূজাত বিকিবলৈ বনাই থকা হৈছে মানে এশয় বুলি কয় আৰু ইয়াক মানে বৰা চাউল আৰু ধানৰ পৰাই বনোৱা হয় আৰু মোকো খাব দিলে চাহৰ লগত। এতিয়া চাহখিনি খাই লওঁ মানে লগতো চাহ নাখায়েই মই এতিয়া খাই লওঁ মানে তাৰ কাৰণে ইমান চাহ প্ৰিয় নহয় মোৰ কাৰণে এইটো চাহ মেইন। বলক এতিয়া চাবলৈ যাওঁ আৰু আপোনালোকক দেখুৱাওঁ আৰু এইফালে মোৰ লগটো আহিছিলে নহয় মানে আজি দুয়োটাই আহিছিলোঁ চাবলৈ। ইয়াতে গাছ মানে হাঁহ পাৰ ছাগলী সকলো পুলি দিয়া হৈছিলে আৰু দেখিছেনে কিমান মানুহ হৈছে আজি মানে আজি শেষ দিন নহয় পুৰা চাবলৈ মানুহ আহিছে আজি আৰু পূজা পাতল কৰা গাইজ সকলো শেষ বুলিয়ে ক'ব পাৰি আৰু এতিয়া মানুহবোৰে বাছ বস্তুবোৰ কিনিব আৰু ঘৰলৈ যাবলৈ বাকী আছে আৰু এতিয়া আমি অলপ দোকানবোৰ ঘূৰোঁ একো নলওঁ গাইজ কিনো ল'ম এনেকুৱা ঘূৰোঁ কিনো ল'ম বস্তুবোৰ এনে চাওঁ ভাল লাগিলে কিবা ল'বও পাৰোঁ আৰু চাওঁতে ঘূৰোঁতে মানে গধূলিয়ে হ'লে ইয়াতে মানে কিবা খেলা পাতিছে মানে 3টা বল দিব মানে 50 টকা হয় আৰু যোনে পেলাই আৰু মানে 500 টকা দিব বুলি কৈছে আৰু এনেকৈ চাওঁতে চাওঁতে ৰাতিয়ে হ'লে আৰু দেখিছেনে পুৰা পূজাৰ মানুহ খালী আৰু আজি ভিডিঅ' কেনেকুৱা লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই।